এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিমান গৰম দেখিছেনে? পূৰা একদম গা ধুই আহিছিলোঁ অলপ কৰি, ঘামি জমি অৱস্থা নাই মানে একদম। আপোনালোকৰ ফালে বাৰু গৰমটো কেনেকুৱা জনাবচোন। আৰু আজি ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। ভাবিছোঁ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি ঘৰৰ পৰা এটা ভিডিঅ' বনাই দিওঁ। আৰু আজি অফিচো নাছিলে, সেইটো ঘৰতে আছিলোঁ, সেইবাবে ভাবিলোঁ আপোনালোকৰ বাবে এটা স্পেচিয়েল ভিডিঅ' বনাই দিওঁ ঘৰৰ পৰা। আজি ভিডিঅ'টো মানে মই এটা ৰেচিপি বনাম। কি ৰেচিপি বনাম আপোনালোকক দেখাই আছোঁ, কৈছোঁ বা ইমান মহ দেখিছেনে? এয়া মহে কামুৰি দিছে মোক, এয়া মহ বা দিয়ক মহৰ কথা। আৰু এতিয়া বনাম মানে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। কি ৰেচিপি বনাওঁ ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। ব'লকচোন চাওঁ কি বনাওঁ আজি। এইজোপা দেখিছেনে কি গছ? এইজোপা হৈছে মধুৰিআম গছ। ইমান মধুৰিআম লাগিছে দেখিছেনে? চব মধুৰিআমবোৰ পকি পকি একদম এয়া তলত গোটেই মধুৰিআম পৰি আছে। সেয়া তো ভাবিলোঁ আজি এটা মধুৰিআমৰ ৰেচিপি বনাই দিওঁ। একো চাওকচোন কিমান মধুৰিআম পৰি একদম বেয়া হৈ পৰি আছে। সেইকাৰণে ভাবিলোঁ আজি মধুৰিআম কেইটামান পাৰি তাৰ ৰেচিপি বনাওঁ আপোনালোকৰ বাবে। কিমান মধুৰিআম লাগিছে চাওক, বহুত লাগিছিলে। এতিয়া মানে গোটেইখিনি পৰি নোহোৱাই হৈছে, শেষেই হৈছে। আৰু মধুৰিআম পাৰি লওঁ, তাৰপিছত দেখাই আছোঁ আজি মধুৰিআমেৰে কি ৰেচিপি বনাওঁ। চাই থাকক, যাৰ ঘৰত মধুৰিআম গছ আছে বনাব পাৰিব ৰেচিপিটো। এনেই মধুৰিআমবোৰ পৰি বেয়া হৈ যোৱাতকৈ যদি কিবা এটা বনাই থওঁ তো আমি খাবলৈ পাৰিম পিছত। তেনেহ'লে ৰ'ব লওক, দিয়া পাৰি লওঁ মোৰ মধুৰিআমকেইটা। মধুৰিআম পাৰিবলৈ কাৰণে ৰাখিটো নাপালোঁ, মানে চাফা কৰা জালুকি লৈ লৈছোঁ। আৰু এতিয়া পাৰি লওঁ কেইটামান মধুৰিআম। ভিডিঅ'টোৰ মাজতে এটা আনবক্সিঙৰ ভিডিঅ' আছিলে, ভিডিঅ'টো মই মানে দিম বুলি ভাবি পাহৰি থাকোঁ। তো আজি মনত পৰিলে সেইবাবে দি দিলোঁ। বহুত দিনৰে হয়, মোক এইটো গিফ্ট কৰিছিলে। ভাবিলোঁ গিফ্টটো মনত ৰাখিবৰ বাবে এটা ভিডিঅ'ৰ মাজতে ৰাখি থৈ দিওঁ, একদম স্পেচিয়েল দিনটো। আৰু বহুত থেংক ইউ ইমান ধুনীয়া এটা গিফ্ট মোক দিয়াৰ বাবে। বহুত ভাল, মানে বহুত মোৰ মৰমৰ হয় বুলি ক'ব লাগিব। একদম মোক বহুত প্ৰয়োজন হৈ আছিলে। বহুত থেংক ইউ। এইখিনি মধুৰিআম পাৰি ল'লোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ধুই লওঁ পানীত। কেঁচা পকা বুলি কোনো কথা নাই, মই কেঁচাও লৈছোঁ পকাও লৈছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি ধুই লওঁ। ইমান লেতেৰা নহয় বাৰু, এতিয়া পাৰিছোঁহে। গছৰ পাতটো ধুবতো লাগিবই। এতিয়া কাঠমান ধুনীয়াকৈ ধুই লওঁ। ধুই লৈ এতিয়া মই কি কৰোঁ দেখাই আছোঁ আপোনালোকক। কি বনাওঁ কি কৰোঁ চাই থাকিব ভিডিঅ'টো। ধুই লওঁ মই, তাৰপিছত দেখাই আছোঁ। ৰখাই দে। আৰু ৰাতিপুৱা ভাইটিৰ লগত বহুত দিনৰ পিছত ওলাই যোৱা ভিডিঅ' অলপো কৰিছিলোঁ। মানে বহুত দিনৰ পিছত আমি ওলাই গৈছিলোঁ এনেকৈ মাছ বজাৰলৈ বুলি। কেঁকুৰাবোৰত যিখন আমাৰ মাছ বজাৰ আছে তালৈ গৈছিলোঁ। আজি মাছ আনিব যোৱা নাই, পিছে মাছৰ কণীহে আনিবলৈ গৈছিলোঁ। তো সেইটো কাৰণে অকণমান ভিডিঅ' কৰিছিলোঁ, সেইখিনিও মাজতে এড কৰি দিলোঁ। যিহেতু বহুত দিনৰ পিছত ওলাই গৈছোঁ ভাইটি আৰু মই এনেকৈ, সেইবাবে এয়া মাছৰ কণী লৈ ল'লোঁ। লৈ পেলাই আহিলোঁ ঘৰলৈ। এতিয়া এইখিনি ধুই লোৱা হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ কাটি ল'ব লাগিব, সৰুকৈ অলপ। ইমান সৰুকৈ নহয় আৰু মিডিয়াম চাইজত অলপ কাটি ল'ব লাগিব। তথাপি এতিয়া কাটি লওঁ। বহুত টাইট হয়, সেইকাৰণে এইটো লৈ লৈছোঁ টুকুৰি যাবলৈ। পকাখিনি বাৰু ভালেই, কিন্তু কেঁচাখিনি অলপ অসুবিধা হয় কাটিবলৈ। বহুত টাইট থাকে যিহেতু ভিতৰটো। পটাপট কাটি লওঁ। বেয়াকৈ কাটি দিব। এইখিনি এতিয়া হৈ গ'ল গোটেইখিনি কটা। ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এতিয়া এইখিনি মই দিম প্ৰেছাৰ কুকাৰত। আৰু গোটেইখিনি কুকাৰত দিব লাগিব। কাটি লোৱা মধুৰিআমখিনি এতিয়া এনেকৈ কুকাৰ এটাত দি দিছোঁ, অলপ পানী দি পেলাই। পানী মানে মই পূৰা ভৰ্তিকৈ দিয়া নাই, আধা দিছোঁ। মধুৰিআম যিমানখিনি আছে তাতকৈ আধা পৰিমাণত পানী দি দিছোঁ। আৰু এতিয়া আমাক লাগিব নেমু। এইটো এটা ডাঙৰ নেমু দিম, আৰু এইটোৰ পৰা আধা এফাল দিম। যিহেতু মধুৰিআম বহুত বেছি হৈ গ'ল, সেইটো কাৰণে এতিয়া নহ'লেতো এটা যদি কম হয় তেনেহ'লে এটা দিলেও হয়। এতিয়া যিহেতু মোৰ মধুৰিআম 1 কুকাৰ মানে হৈ গ'ল, বেছিকৈ বনাইছোঁ মই,
তো সেইটো কাৰণে এতিয়া মই এটা আৰু আধা নেমু দিম। নেমুটো ভালকৈ ধুনীয়াকৈ কাটি ৰসখিনি ধুনীয়াকৈ বাতি এটাত উলিয়াই ল'ব। এতিয়া মই কাটি পেলাই ৰসখিনি বাতি এটাত উলিয়াই লওঁ। আৰু এতিয়া নেমু ৰসখিনি চেপি উলিয়াই ল'লোঁ। এতিয়া এইখিনি এনেকৈ ধুনীয়াকৈ চাকনি এখন দি চাকি ল'ব লাগিব। ৰসখিনি লাগিব, তিতাখিনি এনেকৈ চাকি ল'ব লাগিব। ইয়াতে মই 4টা চিটি মাৰিম, যিহেতু ভালকৈ সিজিব লাগিব মধুৰিআমখিনি। সেইটো কাৰণে 4টা চিটি মাৰিম, 4টা বা 5টা, তেতিয়া ভালকৈ সিজিব গোটেইখিনি। এতিয়া এইখিনি ধুনীয়াকৈ সিজি গ'ল, বহুত গৰম হৈ আছে। এতিয়া এইখিনি মই পূৰা ঘুটনি মাৰি দিম। ঘুটনি মাৰি মানে পূৰা হেৰি কৰি দিব লাগিব, মিক্স কৰি দিব লাগিব পানীখিনিৰ লগত। এতিয়া মধুৰিআমখিনি আৰু পানীখিনি মিক্স হৈ যায়, ভালকৈ ঘুটনি মাৰি ল'ব। চব ধুনীয়াকৈ সিজি গৈছে, ভাঙি গৈছে। 4টা চিটি মাৰিছিলোঁ মই, 4টা চিটি ধুনীয়াকৈ সিজি গৈছে, কেঁচা পকা চব সিজি গ'ল। গোটেইখিনি ভালকৈ মিক্স কৰি লওঁ। মধুৰিআমখিনি গোটেইখিনি ভালকৈ এনেকৈ ভাঙি লোৱাৰ পিছত এখন কাপোৰেৰে এনেকৈ চাকি ল'ব। যিহেতু ৰসখিনিহে আমাৰ প্ৰয়োজন, সিতাখিনি আমাক নালাগে। তো সেইটো কাৰণে এনেকৈ কাপোৰ এখন লৈ পেলাই ৰসখিনি ভালদৰে উলিয়াই ল'ব লাগিব। এনেকৈ বান্ধি এতিয়া এনেকৈ পানীটো পৰি আছে, ৰসটো ওলাই আছে। গোটেই ৰসখিনি ওলোৱাৰ পিছত তাৰপিছত আমি ৰসখিনি দি বনাব লাগিব। এতিয়া গোটেইখিনি ৰসটো উলিয়াই লওঁ। ইমান লাহে লাহে ওলাইছে দেখিছেনে, গৰম ধোঁৱা ওলাই আছে। সেইটো কাৰণে এনেকৈ বান্ধি থৈছোঁ। মধুৰিআমৰ ৰসখিনি ওলাই মানে চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ। যিহেতু সন্ধিয়া হৈ গ'ল, চাহ একাপটো নাখালে নহ'ব, সেইবাবে চাহ একাপ বনাই পেলাই ধুনীয়াকৈ খাই ল'লোঁ। সকলোকে দিলোঁ ঘৰৰ, আৰু লগতে ময়ো খাই ল'লোঁ চাহ। চাহটো মোৰ খুবেই প্ৰিয় হয়, সন্ধিয়া চাহ একাপ নহ'লে মানে ভাল নালাগে। তো সেইবাবে চাহ একাপ খাই লওঁ ফাৰ্ষ্ট। আৰু এয়া মধুৰিআমৰ ৰসখিনি ওলাই ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই চেপি লোৱা নেমুখিনি যে আছিলে, নেমু ৰসখিনি এইখিনি এড কৰি দিছোঁ। এতিয়া আৰু চচপেনটো গেছত পাতি দিলোঁ, আৰু এতিয়া চেনি মই এড কৰিছোঁ। আপোনাৰ এনেকুৱা ডাঙৰ কাপ এটা লৈছোঁ, কাপটোৰে 4 কাপ আধা মানে চেনি এড কৰি দিছোঁ। যিহেতু ৰসখিনি 3 কাপমান হৈছিলে, তো সেইকাৰণে চেনি 4 কাপ আৰু আধা দিছোঁ। আৰু উতলাই থাকিব লাগিব এনেকৈ। তাৰপিছত উতলাই থাকোঁতে এনেকৈ যদি ফেন ওলাই থাকে, ফেনখিনি কাঢ়ি দিব। ফেনখিনি থাকি গ'লে মানে পিছত বেয়া দেখিব, পিছত বগা বগা ওপৰত উঠি থাকিব। তো সেইকাৰণে ফেনখিনি পেলাই দিব। আৰু এনেকৈ 20 পৰা 25 মিনিটমান উতলাই থাকিব লাগিব। আৰু মাজে মাজে এনেকৈ প্লেট এখনত পানী অকণমান লৈ পেলাই চাব, যদি এনেকৈ গোটা হৈ থাকে তেতিয়া গম পাব ৰেডি হৈ গৈছে। ইয়াত মোৰ পানীৰ লগত মিক্স হৈ গৈছে, তো ৰেডি হোৱা নাই। তো সেইটো কাৰণে আৰু অলপ সময় উতলাব লাগিব। আৰু এতিয়া হৈ গৈছে ফাইনেলি ৰেডি। নমাই আনিলোঁ গেছৰ পৰা। অলপ সময় ঠাণ্ডা হ'ব দিছোঁ। এতিয়া ঠাণ্ডা হৈ মানে ভাতকেইটা খাই লওঁ। আৰু আজিৰ দিনত যে আনিছিলোঁ মাছৰ কণী, মাছৰ কণী মায়ে ফ্ৰাই কৰিছে পিঁয়াজ দি, আৰু তৰকাৰীও বনাইছে। এইফালে দালি, টেঙা পাত দিয়া, আৰু কুন্দুলি ভাজি। ভাতকেইটা খাই লওঁ। আৰু এইফালে বটলবোৰ ধুই থৈছিলোঁ, এতিয়া মায়ে বটলত ভৰাই আছে ঠাণ্ডা কৰি কৰি। আৰু এতিয়া এইখিনি আজিতো গোটা নহয়েই সম্পূৰ্ণ, কালি ঠাণ্ডা হোৱাৰ পিছত অলপ সময় ফ্ৰিজত ভৰাই থ'ব লাগিব। তাৰপিছতেহে মানে জেলিৰ দৰে হ'ব আৰু খাবলৈ পৰা। তো এয়া মোৰ ৰেডি হৈ গ'ল। 4টা সৰু বটল 5টা, আৰু ডাঙৰ বটল 1 বটল হ'ল। আৰু এয়া চাওক, পিছদিনাখন ফ্ৰিজৰ পৰা ওলোৱাৰ পিছত মোৰ জেলিখিনি খাবলৈ পৰা হৈ গ'ল। এতিয়ালৈকে আমি খালোঁৱেই বাৰু, কিন্তু মানে বহুত ধুনীয়া হৈছে, দোকানৰ পৰা কিনাৰ নিচিনা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।